পাহাৰ ইয়াৰ পৰা খুব বেছি চাগে 10 কিলোমিটাৰমান হ'ব। এই পথাৰ যদি যায় আপোনালোকৰ 10 কিলোমিটাৰমান হ'ব চাগে এইখিনি পৰা। লগৰটো আছে আচলতে কি ক'ব ভাবি কেনেকুৱা লাগিছে? একো নাই ই কাম কৰি আছে এতিয়া ন। কেনেকুৱা লাগিছে অনুভৱ কেনেকুৱা? নমস্কাৰ, অন্য এটা ব্লগৰ সৈতে মই বিকাশ আৰু আপোনালোকে চাবলৈ মই গৈছে গাঁৱৰ হাঁহি এটা নতুন ব্লগ। আৰু আজি মই গৈ আছোঁ বৰহোলা। তাত এখন আমাৰ মানে ফিচাৰী এখন আছে, মানে বহুত ডাঙৰ ফিচাৰী। আৰু এয়া মোক নিবলৈ আহিছিলে আমাৰ মনৰ ভাইটি, গাড়ী লৈ আহিছে। আৰু তাকে এতিয়া যাওঁ বৰহোলালৈ, আৰু তাত কি আছে কি নাই চব আপোনালোকক দেখাই আছোঁ, আপোনালোকে চাই থাকিব। বৰ্তমান আহি আছোঁ আমি, আৰু এতিয়া কমা বন্ধা পোৱাকৈ নাই, আৰু পাম এইটো ৰাস্তা চব পাম। এইফালে মনৰে আপোনাৰ গাড়ী চলা আছে, মই চলোৱা নাই, মই পিছত আহোঁতে চাগে চলাম। আৰু এতিয়া গৈ আছোঁ তালৈ, আৰু তাত মোৰ লগৰ এটা আছে, আমি তাত কথা পাতিমগৈ গৈ পেলাই। আৰু আপোনালোককো দেখুৱাম আমাৰ মানে ফিচাৰীটো কেনেকুৱা কি কথা। মনৰ আগত মানে তালৈ গৈছ নাই, ফিচাৰীলৈ গৈছ নাই? মানে কেনেকুৱা পৰিৱেশ কেনেকুৱা? মই মানে এবাৰ গৈছিলোঁ প্ৰথমতে, সিহঁতি যেতিয়া মানে ফিচাৰীখন লৈছিলে তেতিয়া গৈছিলোঁ, তেতিয়া বহুত হাবি চাবি আছিলে। এতিয়া হাবি চাবি কাটিলে বুলি কৈছে, বহুত মানে ভাল লগা বুলি কৈছে। আৰু এতিয়া তাকে গৈ আছোঁ, আৰু এইফালে বস্তু কেইটামান আছিলে লৈ ল'লোঁ, এইফালে চব পিছফালে সেই বস্তু কেইটা আছিলে লৈ ল'লোঁ। এতিয়া যাওঁ তাতে, এতিয়া মালিকে কি খুৱাই খাওঁগৈ, আৰু আপোনালোকে চাই থাকিব। আমি বৰ্তমান আহি পাই গৈছোঁহি বৰহোলা, আৰু লগৰটোৰ ফিচাৰীখনলৈ এতিয়া প্ৰায় আৰু 5 কিলোমিটাৰমান আছে। কিন্তু মানে কি ধুনীয়া ভিউ এটা আপোনালোকক মই দেখাম, চাওক এইটো ভিউ, চাওক কি ধুনীয়া ভিউ দেখিছেনে আপোনালোকে? চাওক সেয়া পাহাৰ, ইয়াৰ পৰা খুব বেছি চাগে 10 কিলোমিটাৰমান হ'ব। এই পথাৰ যদি যায় আপোনালোকৰ 10 কিলোমিটাৰমান হ'ব চাগে এইখিনি পৰা। তাত কি ধুনীয়া, এইফালে মানুহে হাল বাই আছে, আৰু এইফালে পাহাৰ, চব কি মজা লাগিছে ন দেখি পেলাই। অৱশেষত বন্ধুসকল পাই গ'লোহি আমাৰ সেই ফাৰ্মখন, য'ত নেকি 60 বিঘাৰো অধিক মাটি আচলতে ফিচাৰী আছে। আৰু এইটো পৰিৱেশ চাওক, কি ধুনীয়া এটা আপোনাৰ পৰিৱেশ চাওক, গোটেই কাণে কাণে আপোনাৰ মানে কলপুলি লগাই থোৱা আছে। আৰু এইটো এটা আপোনাৰ সৰু ফিচাৰী হয়, আৰু ফিচাৰী আছে বাৰু, আগলৈ আপোনালোকক মই দেখাম। ইটো পুখুৰীৰ পৰা এইটো পুখুৰীলৈ এইখিনি আপোনাৰ পানী অনা হৈছে। আৰু এখন চাইনবোৰ্ড আছে, চাইনবোৰ্ডখন আপোনালোকক মই দেখাইছোঁ, চাওক যে সুৰুজমুখী আত্মসহায়ক গোট সংমিশ্ৰিত মীন পালন ক্ষেত্ৰ। আৰু আমি আচলতে তাৰ পৰা এইখিনি মাটি আমি লিজত লৈছোঁ, আৰু লিজত লৈ 4জন বন্ধুৱে আচলতে এই কামটো আমি হাতত লৈছোঁ। আৰু চাওক কি ধুনীয়া সুন্দৰ পৰিৱেশ। এতিয়া যাওঁ বলক ভিতৰলৈ, আৰু কি আছে আপোনালোকক মই দেখাই আছোঁ। লগৰটো আছে আচলতে কি ক'ব ভাবি কেনেকুৱা লাগিছে? একো নাই ই কাম কৰি আছে এতিয়া ন। কেনেকুৱা লাগিছে অনুভৱ কেনেকুৱা? ইয়াত মানে আৰু তুমি কি খেতি কৰিছা? বেঙেনা খেতি কৰিছা, আৰু খেতি বেঙেনা আছে, জাতিলাও কৰিছিলোঁ, জাতিলাও হেৰি হ'ল, অমিতা আছে, কলপুলি আছে চাইডে চাইডে, আৰু মধুৰি আছে। এতিয়া মাছ কিমান ডাঙৰ হৈছে? মাছ পোনৰখিনি 3 গ্ৰামমান হৈছে, হেৰিখিনি ৰৌখিনি, বাকী ভাঙনখিনি 1 গ্ৰাম 1.5 গ্ৰাম তেনেকুৱা চাইজ হৈছে। বাকী এইটোত আছে ডাঙৰ বাহু মাছ আছে। তাৰপৰা এটা আগত খিচি চাফা কৰি থোৱা আছে, সেইখিনি মানে আজি হাল বাব লাগিব। কেলে সেইটো পুখুৰী তুমি সেইবিলাক অঁতৰাইছিলা নহয়, সেইবিলাক আকৌ কেনেকৈ হ'ব? সেইটো মানে হেৰি হ'ল, এইবাৰ মাৰ্চ মাহত অঁতৰালোঁ যে, হেৰি কৰিলোঁ যে, সিঁচিছিলোঁ নাই, তাৰপিছত আমি হাল বাবলৈ হেৰি কৰিছিলে, বৰষুণ আগতীয়া হৈ গ'ল যে, হাল বাব বৰকৈ নোৱাৰিলোঁ, চাইডে চাইডে পালোঁ। আৰু সেইখিনি কলখিনি কেতিয়া লগালা? যোৱাবাৰ ছেপ্টেম্বৰ এই কল লাগিছে, হেৰি হৈছে এতিয়া কল লাগিছে। যোৱা বছৰ ছেপ্টেম্বৰ মাহত, আৰু এবছৰ নাই হোৱা। আৰু চাওক এইখিনিৰ পৰা একদম ধুনীয়াকৈ আপোনাৰ পাহাৰখন ওলাইছে। এখন সেইটো কি পাহাৰ বুলি কয়? এখন নগা পাহাৰ। নগা। সি চাৰ্ট এটা পিন্ধিবলৈ গৈছে, যিহেতু কাম কৰি আছিলে। আৰু পাহাৰখন ওলাই আছে, চাওক সেইখনে হৈছে নগা পাহাৰখন। সেইখন চাওক। আৰু আমাৰ মনৰ বেটা ৰখি আছে, ইয়েনো এতিয়া অলপ দেৰি পিছতে গা ধুব। আৰু এতিয়া অকণমান আপোনালোকক মই পৰিৱেশটো অকণমানকৈ দেখাই দিছোঁ। আৰু সি এইফালে আপোনাৰ বেঙেনা খেতি কৰিছে, চাওক এইফালে
এইফালে কৰিছে বেঙেনা খেতি, এইফালে কৰিছে আপোনাৰ কল খেতি। কি ধুনীয়া এটা মানে পৰিৱেশ। মোক মানে থাকিবলৈ মাতি থাকে আহি, খালি মোৰ মানে ভয় লাগে ঘৰৰ এই মানে ঘৰটোত ৰাতি ভূত ওলায় বুলি, সেইকাৰণে মই অহা নাই বাৰু এতিয়া। তো কি ধুনীয়া পৰিৱেশ দেখিছেনে। এতিয়া আহক অকণমানকৈ আপোনালোকক মই মানে ভিউ এটা দেখাবলৈ চেষ্টা কৰোঁ ব'লক। হয়, এতিয়া আমাৰ লগৰটো আছে, আমি ইয়াৰ লগত এতিয়া পাতিম। এই মানে ফিচাৰীখন কেতিয়াৰ পৰা আৰম্ভ কৰিছিলে, এখন ফিচাৰী কেতিয়াৰ পৰা আৰম্ভ কৰিছিলা? এই যোৱা বছৰ মে' মাহত মানে চাফ চিকুণ কৰিছোঁ। জুন মাহৰ লাষ্টৰ ফালৰ পৰা মাছ মানে এৰিছোঁ। এতিয়া মানে কেইজনে আৰম্ভ কৰিছা? আমি 3জন। এতিয়া 3জন ল'ৰা আছে ন? এতিয়া তুমি ইয়াত অকল থাকা? অকলে। আমাৰ খুৰা এজন আছে, খুৰা থাকে, মই থাকোঁ, আৰু এজন চুমি আছে, তেখেত আহে মাজে মাজে। এতিয়া বাদ বাকী মাছ এতিয়া কিমান দিছা? এতিয়া এই ফ্ৰণ্টত যিটো পুখুৰী আছে সেইটোত আছে আমি এৰিছিলোঁ 12 লিটাৰ স্পন। এতিয়া 10 লাখৰ ওপৰতে আছে পোনা। এতিয়া মাছৰ পোনা লাগিলে মানে তোমালোকৰ যোগাযোগ কৰিলে হ'ব? পাব, খালি চাইজটো সৰু হৈ আছে অলপ, 2 গ্ৰাম ধৰি লওক, মানে কেজিত 500 উঠা, কেজিত 700 উঠা, 1000 উঠা তেনেকুৱা হৈ আছে 1 কেজিত। অলপ চাইজটো সৰু হৈ আছে, হ'লেও নিব পাৰিব। এতিয়া তোমাৰ ঘৰটো বহুত দূৰত, কিন্তু ইমান দূৰত আহিও মানে সেইটো কাম কৰিবলৈ মানে তোমাৰ কেনেকৈ মন গ'ল? নহয়, মানে মোৰ লগৰজনৰ লগত এদিন আহিলোঁ, তেখেতে ক'লে বোলে এঠাইত ফিচাৰী আছে, চাই আহোঁগৈ বোলে। তাৰপৰা চাই আহিলোঁ, দেখি পচন্দ হ'ল, এৰিয়াটো বহুত ধুনীয়া। তাৰপৰা নাগা পাহাৰো ওলাই থাকে ওচৰতে, ছাইডত মানে পথাৰ আছে, নদী আছে, নদী পানীৰ সুবিধা আছে, যথেষ্টখিনি সুবিধা আছে। আৰু এটা ঘৰো আছে লগতে, চাত দিয়া ঘৰ এটাও আছে, থাকিবলৈও সুবিধা আছে। এতিয়া তোমালোকৰ ইয়াত কিমান মাটি আছে? টোটেল 55 বিঘা আছে। এতিয়া 55 বিঘা আছে। এতিয়া 55 বিঘাতে কৰা হৈছে নে? নাই 55 বিঘা কমপ্লিট হোৱা নাই। আমাৰ এই মুখৰ আগৰ এইটো 5 বিঘা পূৰা নাই, 4 বিঘা 4.5 বিঘামান আছে, এইটোত স্পন কৰা হৈছে। এইটোতে সেই মাছৰ কথা, যিটো পোনা মাছ আছে 10 লাখ 11 লাখমান পোনা এইটোত আছে। বাকী ছাইডতো চাফা কৰিছোঁ, এইখিনি মাছখিনি মানে তালৈ নিম। আকৌ ইয়াত এতিয়া নেক্সট বছৰৰ কাৰণে পোনা ইয়াত দিম। আকৌ ধৰি লওক 15 লিটাৰমান পোনা দিম নেক্সট বছৰৰ কাৰণে। সেইখিনি বহাগ মানৰ পৰা বিকিব পৰা হ'ব পোনা। এতিয়া মাছৰ পোনা লাগিলে মানে তোমালোকৰ এতিয়া পাব আছে। এতিয়া খালি মোৰ নাম্বাৰটো 7002880972 আৰু এটা আছে 6901976683। দুটা নাম্বাৰ হেৰি দি দিব, স্ক্ৰীণত দি দিব নাম্বাৰটো। এতিয়া তোমাৰ ইয়াত মাছ মানে এতিয়ালৈকে কিমান বিকিছা? মাছ বহুত বিকা নাই, মানে ডাঙৰ মাছখিনি বিকিছোঁ, সৰুখিনি আকৌ জীয়াই থৈ দিছোঁ। মানে সৰু মাছখিনি বিকিলে ইমান লাভ নহয় যে, সেইকাৰণে ডাঙৰ মাছ যোৱা বছৰ চন্দা বিকা হ'ল, বাকী ৰৌ, বাহু, গাছ কাপ, বিগ হেড তেনেকৈ মিলাই 12 কুইণ্টলমান বিকা হ'ল। চন্দাও বিকা হ'ল 8 কুইণ্টলমান। বাকীখিনি মাছ সৰু যিখিনি আধা কেজি এৰাউণ্ডত সেইখিনি থৈ দিছোঁ। মানে আমি যোৱা বছৰ জুনত মাছ দিয়াইছোঁ সৰু চাইজ। এতিয়া মানে কিমান লাভালাভ হৈছে? লাভালাভটোতো এতিয়া ক'ব নোৱাৰি। লাভালাভ আমি 3 বছৰমান কৰিব লাগিব, 3 বছৰমান মানে সম্পূৰ্ণ কৰিলেহে পূৰা ছেটিঙত আহিব, তাৰপাছতহে প্ৰকৃত লাভালাভটো আমি গম পাম। এতিয়া তেতিয়াহ'লে মাছখিনি কিমান ডাঙৰ হৈছে বুলি কৈছা? মানে যিখিনি পোনা আছে, পোনাখিনি 2 গ্ৰাম 3 গ্ৰাম 1 গ্ৰাম তেনেকুৱা চাইজ হৈ আছে। এতিয়া দেখিছোঁ যে ডাঙৰখিনি বাৰু ডাঙৰ হয়। কাণে কাণে এনেকুৱা মানে কলগছ চৰকাৰ দিছা, অমিতা গছ চৰকাৰ দিছা, সেইবিলাকৰ পৰা মানে লাভ হৈছে নাই? এইবিলাকৰ পৰা এতিয়াতো কল যোৱা বছৰ ছেপ্টেম্বৰ ৰুইছোঁহে। এতিয়া ইয়াত দিল মেলিছে, চাপৰ জাহাজী ওলাইছে, তাৰপৰা G9 আছে এইফালে, আৰু মালভোগ আছে। আৰু ইয়াৰ পৰা পুলিখিনিও ওলাইছে, পুলিখিনি আকৌ সিটো চাইডে জেগা আছে, তাত ৰুব লাগিব। লাভালাভ হ'ব লাহেকৈ, কাৰণ যিকোনো এটা ব্যৱসায় বা যিকোনো এটা কাম পটকতে লাভ নহয়, সময় দিবই লাগিব, 3-4 বছৰ সময় দিবই লাগিব। যদি খন্তেকতে মানে এইবিলাক ব্যৱসায়ত লাভ নহয়। এতিয়া চৰকাৰীভাৱে কিবা মানে সাহায্য পাইছেনে নাই? সাহায্য এতিয়ালৈকে পোৱা নাই। আমি ফিচাৰী ডিপাৰ্টমেণ্টৰ লগত কথা পাতিছোঁ, স্কীম আহিলে দিম বুলি কৈছে তেখেতলোকে, কিন্তু এতিয়ালৈকে যিমান খৰচ হৈছে মানে তোমালোকে কৰিছা? নিজে কৰিছোঁ। প্ৰায় 6-7 লাখ টকা আমাৰ খৰচ হৈছে এতিয়ালৈকে। মানে ইয়াত হেৰিও দিব লাগে যে, এই ৰেণ্টটো দিব লাগে নহয় মাটিখিনি গুৰুত্বক। সেই মাটিখিনি মানে কেইবছৰ কাৰণে লৈছা লিজত? 10 বছৰ কাৰণে লৈছোঁ। মানে 10 বছৰ কাৰণে? 10 বছৰ। এতিয়া চৰকাৰীভাৱে যদি অকণমান ল'ৰাকেইটাক অকণমান হেল্প কৰে, তেতিয়া হয়তো আৰু অলপ মানে হেৰি কৰি যাব পাৰিব, আগুৱাই যাব পাৰে আৰু।
বা পাৰিলে ভিডিঅ'ত গোটেই ফিচাৰীখিনি দেখাই দিব চাফা কৰিবলৈ দেখাই দিব যিটো চাফা কৰিবলৈ আছে মানে এইটো আমাৰ একচুৱেলি বাজেটৰ কাৰণে এইটো আমাৰ চাফা কৰিবলৈ মানে ৰৈ গৈছে মানে আৰ্থিকভাৱে কোনোবা যদি হয় কোনোবা যদি ইনভেষ্টৰো আছে আমি ইনভেষ্টৰো বিচাৰি আছোঁ ইনভেষ্টৰ যদি কোনোবা আছে তেতিয়া আমি হেৰি কৰিম মানে যদি ইণ্টাৰেষ্টেড ইনভেষ্টৰ থাকে মানে এইবিলাক ক্ষেত্ৰত তেতিয়া আমি মানে আমাক যোগাযোগ কৰিব বুলি আশা কৰিছোঁ বাৰু ল'ৰাজনৰ লগত কথা পাতি আপোনাৰ ভালেই লাগিলে আৰু মানে ল'ৰাজন আগুৱাই যাওক কিয়নো সকলোৱে আচলতে চৰকাৰী এটা কিবা কাম পাম বুলি আশা কৰি থাকে মানে কিন্তু মানে আপোনাৰ তেনেস্থলত যে এইকেইটা ল'ৰা ওলাই আহিছে নিজে আচলতে কাম কৰিবলৈ আপোনাৰ মানে নিজৰ ওপৰত আপোনাৰ থিয় দিবলৈ ওলাই আহিছে সেইকাৰণে সকলোৱে আপোনালোকক হেল্প কৰক আৰু মাছৰ পোনা লাগিলে মই আপোনাৰ নাম্বাৰকেইটা স্ক্ৰীণত দি দিম আপোনালোকে ইয়াৰ পৰা মানে মাছৰ পোনা আপোনালোকে নিব পাৰিব বন্ধুসকল আপোনালোকে দেখিবলৈ পালে যে ইয়াত যি আচলতে 55 বিঘা মাটিত মীন পালন কৰিছে আৰু ইয়াৰ এটা ধুনীয়া পৰিৱেশ মই আপোনালোকক যিমান পাৰোঁ দেখাবলৈ চেষ্টা কৰিলোঁ আৰু মানে মই প্ৰায় আগতে ইয়ালৈ আহিছিলোঁ বাৰু কিন্তু এইবিলাক হোৱাৰ পৰা ইমান অহা নাছিলোঁ আজি টাইম পালোঁ পটককৈ আহি গ'লোঁ আৰু আপোনালোকে চাব ভিডিঅ'টো চাইছে মানুহে বাৰু নোচোৱাকৈ থকা নাই কিন্তু ভিডিঅ'টো চাই মানুহে আচলতে বহুত মানুহে চাইহে কিন্তু একো নকয় মানে কমেণ্টছ পাই নিদিয়ে চ' কৈছোঁ যে আপোনালোকে কমেণ্ট দিব আৰু যিসকলে নতুনকৈ আহিছে চেনেলটোত সেইসকলে কিন্তু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ কিন্তু নাপাহৰিব আজিলৈ বাই